চাওক আজি ধেৰমচা বৰৰ যিটো মানে ঘৰ টংলা তেখেতে আচলতে ভেৰগাঁও সমষ্টি নিবাসী হয় কৰ্মসূত্ৰে মানে টংলাত থাকে মানে অতি মানে দৰিদ্ৰ পৰিয়াল তেখেতৰ দেউতা এজন মানে ৰোগী হয় আৰু মাকে সৰু এটা চাহ দোকান দি পেলাই মানে নিজৰ পৰিয়ালটো চাই আছে তেওঁলোকৰ ল'ৰা NIT কৰি আছে কৰ্ণাটকত আৰু বৰ্তমান এটা বছৰ গ'ল কিন্তু এডমিশ্যন ল'ব পৰা নাই বুলি আমালৈ এটা মানে তেওঁলোকে এটা আবেদন পত্ৰ দিছিল আৰু বাতৰি প্ৰচাৰ কৰিছিল এইটো দেখি হাগ্ৰামা ছাৰে সঁহাৰি জনালে যে আজি ধেৰমচা বৰৰ 4 বছৰৰ যি কোৰ্স এই কোৰ্সখিনি কমপ্লিট কৰিবৰ কাৰণে হাগ্ৰামা ছাৰে 3.5 লাখ টকা তেখেতসকলৰ মানে মা দেউতাৰ মানে আমাক যুৱ BPFৰ নেতাসকলক পঠাই দিছে আজি আমি কোকৰাঝাৰৰ পৰা আহি ধেৰমচা বৰৰ মানে পিতৃ মাতৃৰ হাতত আমি 3.5 লাখ টকা আমি অৰ্পণ কৰিছোঁ আমি আশা কৰিম ধেৰমচা বৰাই নিজৰ কোৰ্সটো কমপ্লিট কৰি এদিন মানে ইঞ্জিনিয়াৰ হৈ ওলাই আহিব আৰু তেখেতে মানে আমাৰ সমাজৰ এজন মানে ভাল মানে নাগৰিক হিচাপে শিক্ষিত এজন যুৱক হিচাপে এখন মানে এৰিয়া তেওঁ মানে সুনাম কৰি আনিব আৰু ধেৰমচা বৰাই নিজৰ যিটো মানে আৰ্থিকভাৱে দুৰ্বল পৰিয়াল এদিন হ'লেও তেওঁ মানে ভাল চাকৰি কৰি ফেলে নিজৰ মা দেউতা বা নিজৰ পৰিয়ালৰ গোটেই সদস্যবিলাক তেওঁ মানে যাতে চাব পাৰে আৰ্থিকভাৱে যাতে উন্নয়ন হয় মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে নিজৰ পৰিয়ালটো মানে আগুৱাই যাবৰ কাৰণে ধেৰমচা বৰাই যাতে সক্ষম হয় এইখিনি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ কাৰণ তেওঁৰ দেউতা এজন ৰোগী হয় আমি গম পালোঁ যে তেখেতৰ দেউতাকে যোৱা 10টা বছৰ ধৰি মানে ষ্ট্ৰোক বেমাৰত ভুগি আছিলে আৰু তাৰ কাৰণে মানে কাম কৰিব নোৱাৰে উপাৰ্জন কৰা মানুহ নাই ঘৰত মাকে মানে খুব কষ্ট কৰি নিজৰ দুটা মানে সন্তান প্ৰথম মানে ধেৰমচা বড়ো লগতে এগৰাকী ছোৱালী ইতিমধ্যে মানে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু তেওঁলোকক মানে মাকে মানে চাহ দোকান দি পেলাই চাই আছে সো তেনেকৈ আৰ্থিকভাৱে দুৰ্বল ব্যক্তিসকলক হাগ্ৰামা মহিলাৰী ছাৰে পাৰ্টি হিচাপে আজিলৈকে মানে 7 গৰাকী ছাত্ৰ ছাত্ৰীক মানে আৰ্থিকভাৱে সহায় আগবঢ়াই আছে আৰু তেখেতসকলে যাতে কমপ্লিট কৰি ফেলে এদিন মানে তেওঁলোকৰ যি সপোনটো যাতে ছাকচেছ হয় আৰু ভগৱানৰ তেওঁলোকৰ ওচৰত যাতে ভগৱানৰ আশীৰ্বাদ দিয়ে এইখিনি কথা মই কামনা কৰিছোঁ আৰু আমাৰ BTC অঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল আকৌ আগুৱাই আহক আৰু চৰকাৰ হিচাপে আৰু ৰাজনৈতিক দল হিচাপে আমাৰ ফালৰ পৰা যিখিনি সহায় কৰিব লাগে হাগ্ৰামা ছাৰে ইয়াৰ পদক্ষেপবিলাক বৰ্তমান লৈ আছে আৰু শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্বপূৰ্ণ পদক্ষেপবিলাক হাগ্ৰামা ছাৰৰ নেতৃত্বত বৰ্তমান আপোনালোকে সকলোৱে দেখা পাই আছে